মই তোমাক সুধিব বিচাৰিছো তুমি খাই কি ভাল পোৱা? খাই মই ফাষ্ট ফুডে ভাল পাওঁ। ফাষ্ট ফুডে ভাল পাওঁ। চেহেৰাটো সেইকাৰণে ফাষ্ট ফুড হৈ গৈছে। গোটেইজনী ম'ম' হৈ গৈছে। ভাল পাওঁ খাই মই। ম'ম' ন? ময়দা। ম'ম' আৰু কি ভাল পোৱা? মই একদম বিৰিয়ানী খাই বেলেগ ভাল পাওঁ। কালি খাইছোহে। এতিয়া মানে মই নকওঁ আৰু কেমেৰা সন্মুখত এটা মানে দিব মন গৈছে নহয়। অন কেমেৰা বিহুৱতীক অপমান বৰষাৰাণী বিষয়াৰ। হয়, অভিনেত্ৰী বৰষাৰাণী বিষয়াই এগৰাকী বিহুৱতীক অন কেমেৰা সকলো বিচাৰকৰ আগত এনেকৈ অপমান কৰিলে আপোনালোকে দেখি আচৰিত হৈ পৰিব। আচলতে যিহেতু বহাগ বিহুৰ বতৰ, যদিও বহাগ মাহ শেষ হ'ল তথাপিও ইতিমধ্যে বহু টিভি চেনেলসমূহত বহাগ বিহুৰ অনুষ্ঠানসমূহ চলি আছে আৰু তাতেই বৰষাৰাণী বিষয়াক এগৰাকী এংকৰ হিচাপত তেওঁ উপস্থিত আছিল আৰু তাতেই এগৰাকী বিহুৱতীক এই বৰষাৰাণী বিষয়াই এইদৰে অপমান কৰিলে তেওঁৰ শৰীৰটোক লৈ আপোনালোকে চাই আচৰিত হৈ পৰিব। আচলতে বৰষাৰাণী বিষয়াৰ পৰা আমি কেতিয়াও এইখিনি আশা কৰা নাছিলোঁ। এতিয়া একাংশ মানুহে কৈছে যে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ নিচিনা এগৰাকী জ্যেষ্ঠ অভিনেত্ৰীৰ পৰা এনেকৈ কিন্তু কোনেও আশা নকৰে। আচলতে কি হৈছিল সেই বিশেষ অনুষ্ঠানটোত আপোনালোকেও নিশ্চয় জানিবৰ বাবে আগ্ৰহী হৈ পৰিছে। মই আপোনালোকক গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম। আপোনালোকে কেৱল সেই বিহুৱতী অলপ শকত কাৰণে, তেওঁৰ শৰীৰৰ গঠনটো অলপ শকত কাৰণে বৰষাৰাণী কিদৰে সেই বিহুৱতীগৰাকীক অন কেমেৰা কিদৰে ক'লে আপোনালোকে চাবলৈ পাব কিছু সময় পিছতে। যিহেতু সেই বিহুৱতীগৰাকীয়ে খুব সুন্দৰকৈ তাত বিহু নৃত্য কৰিছিল, সেই অনুষ্ঠানটিত তেওঁ যোগদান কৰিছিল। বহু বিচাৰক আছিল, অসীম গগৈ কোৰিঅ'গ্ৰাফাৰ অসীম গগৈৰ লগতে আন আন বহু গণ্যমান্য বিচাৰকসকল সেই অনুষ্ঠানটিত উপস্থিত আছিল। আৰু সকলোৰে আগত বৰষাৰাণী বিষয়ে যেতিয়া বিহু নৃত্যটো শেষ হয়, সেই বিহুৱতীগৰাকীৰ যেতিয়া বিহু নৃত্যত তেওঁৰ নৃত্য কৰা শেষ হয়, তাৰপিছত যেতিয়া কথাবোৰ আলোচনা কৰে তেতিয়াই বৰষাৰাণী বিষয়ে এই ধৰণে সেই বিহুৱতীগৰাকীক কৈছে, বিহুৱতীগৰাকীয়ে যেন ক'ৰবাত নিজে লাজ পাইছে সেই কথাখিনি বিহুৱতীগৰাকীয়ে কিন্তু দেখুৱাই দিয়া নাই। বৰষাৰাণীয়ে যিধৰণে কথাবোৰ কৈছে, বিহুৱতীগৰাকীয়ে বৰষাৰাণীৰ কথাখিনি শুনি নিজকে অপমান বোধ কৰিছে, কিন্তু সেই বিহুৱতীগৰাকীয়ে হাঁহিৰ আঁৰত যেন গোটেই কথাবোৰ লুকাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আচলতে এই কথাখিনিক হয়তো বৰষাৰাণী বিষয়া তেওঁ নিজে হয়তো ধেমালিৰ সুৰত ক'ব পাৰে, তেওঁ হয়তো ধেমালিৰে সেই বিহুৱতীগৰাকীয়ে সেই কথাখিনি কৈছিল, কিন্তু ইতিমধ্যে সেই ভিডিঅ'টো যেতিয়া সামাজিক মাধ্যমত আপলোড কৰা হ'ল, তাৰ তলৰ কমেণ্টবোৰ যেতিয়া দেখিবলৈ পোৱা গ'ল, কমেণ্টত সকলোৱে বৰষাৰাণী বিষয়াৰ যে এইটো এক প্ৰকাৰ ভুল হৈছে সেই কথাখিনি কিন্তু এক প্ৰকাৰ বৰষাৰাণী বিষয়া অনুৰাগীসকলে বৰ্তমান সময়ত আঙুলিয়াই দিছে। বৰষাৰাণী বিষয়াই সেই বিহুৰ মঞ্চখনত আচলতে ছোৱালীজনীৰ শৰীৰটোক লৈ সেইদৰে কথাবোৰ ক'ব নালাগিছিল, সেইদৰে ছোৱালীজনীৰ শৰীৰৰ গঠনক লৈ কথাবোৰ কোৱাটো কিন্তু এক প্ৰকাৰ ছোৱালীজনীৰ কাৰণে অপমানজনক হৈ পৰিছে। ছোৱালীজনীয়ে অন কেমেৰা সকলো বিচাৰকৰ আগত, গোটেই অসমবাসীৰ দৰ্শকৰ আগত সেই ছোৱালীজনী কিন্তু অপমান কৰাৰ দৰে হৈ পৰিছে। মই আৰু আপোনালোকক বেছি সময় নলওঁ, আপোনালোকে চাগে অতিষ্ঠ হৈ পৰিছে আচলতে ভিডিঅ'টো চাবৰ কাৰণে। আপোনালোকক মই ভিডিঅ'টো দেখুৱাইছোঁ, ভিডিঅ'টো চালে আপোনালোকে মূল কথাখিনি বুজিব পাৰিব। আচলতে ভিডিঅ'টোত যদি আপোনালোকে চায় তেতিয়াহ'লে এনেকুৱা বিশেষ একো নাই, কিন্তু আপোনালোকে সূক্ষ্ম দৃষ্টিৰে যদি ভিডিঅ'টো চায়, সেই ছোৱালীজনীৰ জেগাত যদি আপোনালোকে নিজক এবাৰ ৰাখি কিনি চায় তেতিয়াহ'লে আপোনালোকে মূল কথাখিনি বুজিব পাৰিব। আহক সেই ছোৱালীজনীকটো বৰষাৰাণীৰ বিষয়ে কি কৈছে আমি সকলোৱে মিলি এবাৰ চাওঁ। মই সুধিব বিচাৰিছো তুমি খাই কি ভাল পোৱা? খাই মই ফাষ্ট ফুডে ভাল পাওঁ। ফাষ্ট ফুডে ভাল পাওঁ। চেহেৰাটো সেইকাৰণে ফাষ্ট ফুড হৈ গৈছে। গোটেইজনী ম'ম' হৈ গৈছে। ভাল পাওঁ খাই মই। ম'ম' ন? ময়দা। ম'ম' আৰু কি ভাল পোৱা? মই একদম বিৰিয়ানী খাই বেলেগ ভাল পাওঁ। কালি খাইছোহে। এতিয়া মানে মই নকওঁ আৰু কেমেৰা সন্মুখত এটা মানে দিব মন গৈছে নহয়। ভাত চাত খাই মানে ইমান ভাল নাপাওঁ। চব বন্ধ কৰিব লাগিব। নাচিবলৈ মন থাকে। আই জিভাখনহে লেখত ল'বলগীয়া কিন্তু দেই এইখন। এনেকৈ নাচি ভাল পোৱা ছোৱালীয়ে এনেই খাই থাকা, একো নাই, কোনো কথা নাই, কিন্তু নাচি ভাল পোৱাই অকণমান খোৱাটো অকণমান এই যে শেষত গৈ ৰওঁতে একে এনেকুৱা এটা হৈ গৈছে, ভৰি বিষাব, এইটো ভৰিয়ে ৰখাবই পৰা নাই, ভৰিয়ে লোডেই ল'ব পৰা নাই। হাঁহিব আহিছে মানুহজন, কিন্তু ধুনীয়া একে সুঠাম ডেকা একদম। মানুহজন চাগে নাখায় ফাষ্ট ফুড। ক'ত নেখাব? ল'ৰাবিলাকে খালে শকত নহয়, আমি ছোৱালীবিলাকে এনেকৈ ফুলি যায়। আৰু যে বাচ্ছা হ'লে যে ইমান খাব মন যায় নহয়, বাচ্ছা হোৱাৰ পিছত। মই বেয়া খালোঁ একদম। ময়ো ঠিকছে খাই দিলোঁ নহয়, তাৰপিছত দেখিলোঁ কেমেৰাত একে মস্ত এজনী লাগিছে,
এতিয়া কি হ'ব এতিয়া অভিনয় কৰিব লাগিব আকৌ মই লাইনটোত কাম কৰিব লাগিব গতিকে মই ক্ষীণাব লাগিব সেইকাৰণে মই খোৱা বন্ধ কৰিলোঁ জিম গৈছোঁ নাচিব মন আছে নাই আৰু মই এনেকেই ঠিক আছোঁ বিহুৱতী বোৱাৰী অঁ নহয় লাগে? অঁ লাগে আকৌ এইজনীয়ে খায়ে থাকিব নকমাই খোৱাটো মুঠতে লাভ নাই মই অসীম গগৈৰ ওচৰলৈ গৈছোঁ তুমি আহিলে মোৰ দাঁতকেইটা ওলায়ে থাকে এনি টাইম তোমাৰ মানে এই বস্তুটো মই খুব ভাল পোৱা খুব ভাল লাগে চেলাৰীকেইটা উঠাই এনেকুৱাকৈ যে কোৱা আৰু মাজে মাজে জিভাখন এইটো যে কৰা এইটো কি তোমাৰ মানে কি মুদ্ৰা দুখ নে কৰি থাকা নে কি তেতিয়া কি বুলি ক'ম এতিয়া মোৰ মানে এইটো অভ্যাস হৈ গ'ল অভ্যাস হৈ গ'ল